So guys, सब ready कर लो। ओए, ओके से सा ভালকে। Hey, what's up buddy? কি খবৰ? আই হ'ব কলে ভালে আছে আৰু আজি মই গৈ আছে এটা এক্সপেৰিমেন্ট কৰিবলৈ। ধামাকাদাৰ এক্সপেৰিমেন্ট কৰিবলৈ আৰু अरे कहना क्या चाहते हो? আমাৰ ভিডিঅ আমি এক্সপেৰিমেন্ট কৰিব গৈ আছো নদীত আৰু চাই থাকক হকো এতিয়া চাই থাকক আৰু এনজয় কৰক। তো আজি আপোনালোকে চাব পাৰিছে আমি সকলোৱে জলদি একেলগতে মিলি মানে এটা জগত গৈ আছিলো ঘুৰিবলৈ দয়াং নাগা পাহাৰ যেটো কয় আপোনালোক কিতাপত পাইছে নিশ্চয়। क्या कर रहे हैं यार तू? तो मजाक है क्या? Hey guys, so finally আমি ইয়াত আহি পালো আৰু আমাৰ সকলো ইয়াত লগবোৰ আছে আৰু আজিৰ এক্সপেৰিমেন্টটো হ'ব মানে কুৰকুৰি আমি লৈ লৈছো 3 পেকেট 3 বান্ডিল লৈছো আমি গাত মানে লগাই কুৰকুৰি লগাই মানে আমি ইয়াত পানীত হাতৰিম ভালকে বান্ধি লম আৰু মানে পানীৰ মানে হুটটো বেছি হৈ কেনে অলপ ভয়ো লাগি আছে যিয়ে নহওক আপোনালোকক দেখুৱাম গাইছ আৰু আপোনালোকে চাব ভিডিঅ'টো চাই মজা ল'ব। সো গাইছ আৰু এটা কথা ক'ব বিচাৰোঁ মানে পানীৰ যিটো হুট মানে বহুত বেছি হয় সো এইটো আপোনালোকে ফটককৈ কৰিবলৈ চেষ্টা নকৰিব। পুখুৰী হ'লে ইমান এটা ভয় নাই, ইয়াত নদী হয় সো আমি ইয়াত অকণ ডেঞ্জাৰাছ লৈ মানে আমি অলপ সেফটি হয় আপোনালোকক ভিডিঅ'টো কৰি আছোঁ দেখুৱাই আছোঁ সো আপোনালোকক কেতিয়াও ট্ৰাই কৰিবলৈ চেষ্টা নকৰিব। তো বলক সো গাইছ ফাইনেলি আমি ইয়াত ৰেডি হৈ গ'লোঁ, চব ৰেডি কৰি দিলোঁ। কুৰকুৰি আমি গাত বান্ধিম আৰু ইয়াত হাতৰি দিম। সো আপোনালোকে চাই থাকক এইফালে চব ঢেৰ কুৰকুৰি কুৰকুৰি জিং আছে পপকৰ্ণ আছে আৰু জিং কি হয় जा पूछ क्या? এইটো জিঙে হয় দুটা হেৰি কৰিলে জিং আছে আৰু এটা পপকৰ্ণ আছে মজা আহিব। ওয়াও কুৰকুৰি মেন ফাইনেলি ৰেডি কৰি দিলোঁ, সকলো বান্ধি শেষ হৈ গ'ল। তো খাই দিম বুলি ভাবি আছোঁ। যিয়ে নহওক গাইছ আমাৰ চেফটিৰ কাৰণে ৰছীখন লগাই দিছোঁ মানে পানী বহুত হয় পানীৰ चीटिंग करता है तू। ইমান ৰিক্স ল'ব বিচৰা নাই কিন্তু ৰছী লগাই লৈছোঁ। যিয়ে নহওক এতিয়া আৰু ষ্টাৰ্ট কৰিম, আপোনালোকে চাই থাকক মজা লওক। তো গাইছ চব ৰেডি কৰি ল'লোঁ। ঐ অ'কে আছে চা ভালকৈ চব ঠিক ঠাক আছে নে নাই? একদম বঢ়িয়া। তো ৰেডি ওকে আছে रुको चैनल को सब्सक्राइब करो पहले। हाँ जल्दी करो, मुझे पता है कि आप लोग नहीं करते, वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते। ये लाल कलर का बटन नहीं से दबाओ, जल्दी दबाओ फिर मैं शुरू करूँ। दबा दो जल्दी, दबा दिया, घंटी भी दबा देना ठीक है। तो चलो अब शुरू करते हैं। प्रॉब्लम হয় আমি ইয়াত আছো আৰু চাই থাকো চাক না বডিগার্ডটো চাক
ভিডিঅ'টো কৰিলে কিন্তু বহুত কষ্ট হৈছে গাইছ बस हवा निकल गई। বহুতে ৰিক্স হয় ইমান মানে দুখ পাইছোঁ আৰু পানী এনেকুৱা টানি লৈ যায় ইমান হুত ৰছীত বান্ধি ৰাখিব মানে পেট মানে এনেকুৱা টাইট হৈ গৈছে গাইছ ৰাখিব পৰা নাই বহুত কষ্ট হ'ল তো গাইছ এইটো আপোনালোকে কেতিয়াও ঘৰত কৰিবলৈ চেষ্টা ঘৰত মানে পুখুৰীত কৰিব একো নাই টেনশ্যন নাই কিন্তু নদীত তাক বচাবৰ কাৰণে মই বেয়া দুখ পাইছোঁ কিন্তু মই গুচি যাব আছিলে পানী লৈ যাব আছিলে যেন তেনেহে বাচি আহিছোঁ আৰু তাক বচাবৰ কাৰণে মোৰ বৰি কাটিলে এটা বৰিও কাটিছে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ তো ভিডিঅ' এটা বনাওঁতে বহুত কষ্ট হয় অলপ কষ্ট নহয় বহুত কষ্ট হয় हमारे यहाँ ऐसा ही होता है তো গাইছ এইটো ভিডিঅ'ৰ কাৰণে এটাতো লাইকটো হ'বই আৰু ন তো গাইছ এটা লাইক কৰি দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব একো নাই যিমান কষ্ট পাইছোঁ হ'লেও এতিয়া খাই পেলাই বহুত মজা আহি আছে আপোনালোকে যদি খাবলৈ মন কৰিছে তেতিয়া আহি যাওক আমাৰ এভেইলেবল